হেল্ল' আজি মই দুৰ্গা পূজা উঠোৱা চাবলৈ গৈ আছোঁ। আজি লাষ্ট দিন পূজা, আজি বিদায়। আজি মই গৈ আছোঁ চাবলৈ য'ত উঠাব দুৰ্গা মূৰ্তি, তালৈ গৈ আছোঁ। আপোনালোকক দেখাম, আপোনালোকে চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। আৰু মই পামগৈ আৰু টাউনলৈ এতিয়া গৈ আছোঁ লাহে লাহে। ব'লক আপোনালোকে মোৰ লগত। খুশিতে মন নাচে, এলো 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 মা দুর্গা মা। এই ল'ৰাটো চাওক, এই ল'ৰাটো পৰি গ'ল চাওক, এই ডুবি গ'ল চাওক। কি হ'ল বাপৰে, কিবা মদেই কাঢ়িছেনে কি হ'ল, তাক টানি আনিছেনে চাওক আপোনালোকে। সেইখনেই আজি পূজা উঠাব গৈছে চাওক, পূৰা ফূৰ্তি আৰু মানুহবিলাকৰ। আজি বিদায় দিন। এইফালে গণেশ বাবা, সেইফালে কোন আছে জানো, লক্ষী আছেনে সৰস্বতী আছে, এইফালে সৰস্বতী, এইটো লক্ষী মা। এইটো চাওক গাড়ী চাওক, অল মডেল পূৰা বনাই লৈছে। পুজো পুজো বন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা। আরে এলো 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 মা দুর্গা মা। ফ্ৰেণ্ডছ, এতিয়া মই পামগৈ আৰু টেলিজান, য'ত আপোনাৰ দুৰ্গা মূৰ্তি উত্তোলন হ'ব, নমাব। এই জেগালৈকে পালোগৈ আৰু বেছি নাই, এইডোখৰতে বাইকখন পাৰ্কিং কৰিম, তাৰপিছত খোজকাঢ়ি যাব লাগিব। ব'লক আপোনালোকে। বহুত মানুহ হৈছে আৰু মানুহকেইটা পূৰা মূৰ্তি লৈ আহি আছে ইয়াত। আগতীয়াকৈ যোৱা 2-3টা মানে আহি পালেই চাগে, কিছুমানে আহি আছে চাওক। পূৰা এইফালে মূৰ্তি লৈ আনিছে, পূৰা মানুহ ভিৰ। এইফালে গাড়ী যাবই পৰা নাই, পূৰা জাম হৈ গৈছে। এইফালে লাইন লাগি লাগি আহি আছে। আৰু নদীখন এইখনেই হ'ল, এইফালে বেছি দ নহয়, য'ত আগতে উঠাইছিলে এইটো জেগালৈ নিয়া নাই। তাত আপোনাৰ অলপ প্ৰব্লেম, তাৰমানে বহুত দ আছেতো, ইয়াত অলপ বাম আছে, সেইকাৰণে ইয়াতে নমাব দিছে চাগে। এতিয়া চাওক পূৰা মানুহ, এইখনে হ'ল নদী চাওক আপোনালোকে। এইফালে পূৰা পুলিচে ডিউটি দি আছে, এই ছাইডত থাকিব দিয়া নাই, দলঙৰ কাষে কাষে পূৰা ষ্ট্ৰিক কৰি আছে। এইফালে নমাই আছে চাওক আপোনালোকে। এখন এখনকৈ গাড়ী আহিব দিছে ডিচিপ্লিনত, প্ৰায় য'তে ত'তে এটা এটা তাৰমানে মূৰ্তি নমাব দিছে, এজন এজন মণ্ডপৰ তাৰমানে লিষ্ট মতে। চাওক আপোনালোকে, এবাৰ নমাব। এইটো আপোনাৰ কোন, কাৰ্তিক আৰু সৰস্বতী, তেওঁক নমাব এতিয়া। পূৰা মানুহ ভিৰ। আগতে পূৰা উৎপাত কৰিছিলে, আগৰ য'ত নমাইছিলে তাত পূৰা সিটোৱে পূৰা নিজৰ নিজৰ জেগাতে পূৰা উঠাইছিলে। এতিয়া এইটো ছিষ্টেম নাই যে এতিয়া এটা মণ্ডপৰ এটা এটাকৈ নমাব দি আছে তাৰমানে। এতিয়া ডিচিপ্লিনত নমাব দিছে। এতিয়া নমালে, দুৰ্গা মা নমালে, আৰু এইফালে নমালে, আৰু এতিয়া এই 3টা নমালে। এইফালে মই সিটো ছাইডে গৈ আছোঁ, এখন আমাৰ ধেমাজি পক্ষী উদ্যানৰ গেটখন এইখনে। মই এইটো ছাইডৰ পৰা আপোনালোকক দেখাম এতিয়া। পূৰা মানুহ এই ৰাস্তাত পূৰা ভিৰ হৈ আছে। এইফালে এই দুৰ্গা মাক নমাব ল'লেই। এতিয়া চাওক আপোনালোকে, এইফালে আৰু এটা গাড়ী আহি আছে এতিয়া। এটা নমোৱাৰ পাছত সিটো নমাব দিব। এতিয়া মাক পানীত নমাই দিছে আৰু এইফালে কাষত পুলিচ আছে, NDRF আছে। পানীটো ইমান দ নহয়, চাওক আপোনালোকে দেখি পাবই এতিয়া। এইটো নমাই দিলে। এই ল'ৰাটো পৰিলে চাওক, ল'ৰাটো পৰিলে, এইটো চাওক আপোনালোকে। এই গ'ল কি হ'ল জানো, মাজে নিজে সোমাই গ'ল। টানিয়ে নিছেনে নে কি, নিচা বস্তু খাই আহিছেনে। অঁ মাৰিলে দেখোন এজনে।
কিন্তু কোনোবাই নিজৰ সিহঁতৰ হ'ব চাগে। ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব।